আজি মই বনালোঁ খুৰমা। আহকচোন কেনেদৰে বনালোঁ চাওঁ। প্ৰথমে 1 কেজি আটা লৈ আমি আটাখিনি চালি ল'ব লাগিব। মই 1 কেজি লৈছোঁ, আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি 1 কাপ 2 কাপ আধা কেজি যিমান লৈ ল'ব আৰু। আটাখিনিত এচামুচ বেকিং দি আমি চালি ল'ব লাগিব। এতিয়া আমি এচামুচ ঘিউ আৰু অলপ ৰিফাইন দি ভালদৰে ময়ান দি ল'ম। একাপৰ জোখৰ আপোনালোকে ৰিফাইন ল'ব। এনেদৰে মুঠি মাৰি দিলে লাডু হোৱাকৈ ভালদৰে ময়ান দি ল'ব। এতিয়া অলপ অলপকৈ গৰম পানী দি আমি ভালদৰে মঠি ল'ম। এয়া চাওক, ডোটো বনাই আমাৰ ৰেডি হৈ গ'ল। আটাৰ ডোটো 15 মিনিট ৰেষ্ট দিয়াৰ পাছত আমি এতিয়া পুনৰ এবাৰ ভালকৈ মঠি ল'ম। মঠি আমি খুৰমাৰ শ্বেপ দি যাম। আমি এনেদৰে অলপ ডাঠকৈ বেলি আমি খুৰমা চাইজত কাটি যাম। আমি এনেদৰে দীঘলীয়াকৈ কাটিছোঁ। আপোনালোকে যিকোনো চাইজত মানে খুৰমা চাইজত সৰুও কৰিব পাৰে বা ডাঙৰ খুৰমা বনাওঁ বুলি ক'লেও পাৰে। মই এইটো চাইজতে বনাম। খুৰমাৰ বাবে আমি এতিয়া চাচনি বনাই ল'ব লাগিব। সেইবাবে আমি এই বাতিটোৱে 3 বাতি দিছোঁ। 3 বাতি চেনি দি আমি আৰু 1.5 বাতি পানী দি, মানে যিমান চেনি দিয়ে তাৰ আধা পানী দিব লাগে, দি পেলাই আমি চাচনি বনাব লাগিব। আমি 1 কেজি বনাম কাৰণে সৰহকৈ দিছোঁ। আপোনালোকে যদি কম বনায় তেতিয়া কমকৈ চাচনি বনাব আৰু। এয়া চাচনি ৰেডি হৈ গ'ল। এয়া চাওক তাৰ বনিছে। এনেদৰে তাৰ বনালৈকে আমি চাচনি বনাব লাগিব। খুৰমাখিনি আমি এনেদৰে গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিব লাগিব। ল' টু মিডিয়াম ফ্লেমত আমি ফ্ৰাই কৰি ল'ব লাগিব। এয়া মই চাচনিখিনিত খুৰমাখিনি দি দিছোঁ। আৰু ভালদৰে এবাৰ লৰাই আমি নমাই দিম। আমি এতিয়া এনেকৈ বহলকৈ মেলি দিব লাগিব। এটা মেলি দিব লাগিব। ঠাণ্ডা হ'লে আমাৰ খুৰমা ৰেডি হৈ যাব। এয়া আমাৰ খুৰমা ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।